আপোনালোকে নিজে চাওকচোন বালি পৰি গ'ল মানে গোটেই এইখনত যে বহুত দিন হ'ল ভিডিঅ' বনাই নাই মানে আজি সেইকাৰণে ঘৰতে মই কি কৰি আছোঁ আপোনালোকক জনাইছোঁ এইটো হৈছে আমাৰ ঘৰটো মানে এইফালে ৰ'দ দেখিছে নাই গাইছ আজি কি বহুত ৰ'দ দিছে দুপৰীয়া মানে এতিয়া মই স্কুলৰ পৰা আহি পাইছোঁহে আমাৰ স্কুল খুলিলে গাইছ গৰম বন্ধ শেষ হৈ গ'ল মানে কালি শেষ হৈছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিনি ব্লগ মানে দেখিছেনে এইফালে কালি যে দেখাইছিলোঁ গোটেই বানপানীয়ে ইয়াত দেখিছেনে গোটেই বালি পেলাই দিলে মানে এইকণৰ ৰোৱা আছিলে ৰোৱাবোৰ মানে এতিয়া গোটেই পানী বালিৰ তলত পোত খাই গ'ল এইবোৰ এতিয়া আকৌ ৰুব লাগিব ৰুবলৈও সময় নাই মানে এতিয়া কি হ'ব ঠিক নাই এইবোৰ আমাৰ নহয় মানে ইফালে মানে ঘৰ ইয়াত দেখিছেনে কি হৈ গ'ল এইকণত গোটেই মানে পোত খাই গ'ল ইয়াত ৰুইছিলে মানে এইকণত যে দেখিছে এইকণত ধুনীয়াকৈ ৰুইছিলে চেচ কৰি পেলালে মানে বানপানীয়ে গাইছে এইফালে মাছ ফ্ৰাই কৰিছে মানে আজি হেৰি বনাব টেঙা জোল বুলি যেন কয় সেইটো মাছৰ এয়া দিছেনে এইফালে আছে ঔটেঙা এইফালে আছে বৌয়ে চাহ খাই আছে মানে বৌয়ে বনাই আছে বহুত গৰম পৰিছে গাইছ এতিয়া মানে দেখিছেনে বহুত ৰ'দ দি আছে এতিয়া ইমান গৰমত মানে গোটেই গৰমখনতে বনাই আছে বৌয়ে এইফালে মাছ ফ্ৰাই কৰি আছে এইফালে ঔটেঙা আছে মজা দোস্ত তাতছেও ডাঙৰ কথা এটা হ'ল মানে খালি যেন গাইছ বানপানী আহিছিলে বানপানী এখন দেখিছেনে এজোপা আমাৰ মানে ওচৰৰ পৰা দেখাইছিলোঁ এইজোপা দেখিছেনে এইজোপা মানে অমিতাজোপা যে আপোনালোকক দেখাইছিলোঁ এইজোপা এয়া লাগি আছে এতিয়াও মানে সৰু পৰিলে গাইছ কালি বানপানী ইমানমান আহি পালেহি ইমানমান হৈছিলে বহুত হৈছিলে কালি মানে বহুত ডাঙৰ বানপানী আহিছিলে সেইটো কাৰণে এতিয়া সৰু পৰিলে এতিয়া মানে শুকাইছে পানী এতিয়া ধুনীয়াকৈ ভাল ল'লোঁ এইফালে আছে ভাত এইফালে আছে মাছ ঔটেঙা দি বনোৱা দালিকণ মজা গাইছ এতিয়া খাওঁ কেনেকুৱা লাগিছে বহুত গৰম হৈ আছে মজা এতিয়া ভাত চাত খাই ল'লোঁ এতিয়া অকণমান ৰ'দটো অকণমান কমিছে 10% কমিছে মানে এতিয়াও হ'লেও বহুত গৰম পৰি আছে এইফালে ফেন চেন লগাই থোৱা আছে মানে বহুত গৰম পৰি আছে এতিয়া এইকণত মানে বহুত ঠাণ্ডা এইকণত আমাৰ এইকণ দুৱাৰমুখ যেন এইটো বনোৱাই নাই এইটো ৰুম এই ৰুমটো যেন দেখিছে এইটো ৰুম বনোৱাই নাই এইটোও বনোৱা নাই মানে এইকেইটা বনোৱাই নাই আমাৰ ঘৰ লোৱাই নাই মানে এতিয়া বনাব মই তাত পানী সোমাই যেন এই ঘৰটোত পুৰণা ঘৰটোত পানী সোমাই কাৰণে আমি এইটো ঘৰলৈ গুচি আহিলোঁ আৰু বনাব আৰু আমাৰ দোকান খুলি আৰম্ভ কৰিব এতিয়া আৰম্ভ কৰাৰ পিছত আকৌ আমাৰ ঘৰ বনাব আৰু আজিলৈ বাই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা বাই